সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ ঢালি শ্ৰদ্ধাৰ মুকুটমণি শইকীয়াদেৱৰ পবিত্ৰ স্মৃতিত অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ এদল নাট্য ৰনোৱাৰ পৃষ্ঠপোষকতাত প্ৰাণ পাই উঠা ব্ৰহ্মপুত্ৰ থিয়েটাৰে আৰম্ভ কৰিছে এক অভিজাত আয়োজন। কৰোনা মহামাৰীৰ বিভীষিকাৰ মাজতো বহুতো জল্পনা কল্পনাৰ অন্ত পেলাই প্ৰথম নাট্যবৰ্ষৰ বাবে বিশাল প্ৰস্তুতিৰ আয়োজন কৰিছে মৰিগাঁও জিলাৰ এটা অন্যতম ভ্ৰাম্যমান নাট্য দল ব্ৰহ্মপুত্ৰ থিয়েটাৰে। এইবাৰ ভ্ৰাম্যমান নাট্য জগতত এদল পুৰণি শিল্পীক লৈ প্ৰথম নাট্যবৰ্ষৰ নাট্য যাত্ৰা আৰম্ভ কৰি আৰু সেই উদ্দেশ্যেৰে ভ্ৰাম্যমান জগতৰ চাৰিজনীয়া নাট্যকাৰৰ চাৰিখন ভিন্ন ৰুচিৰ নাটক লৈ আগবাঢ়িব খুজিছে ব্ৰহ্মপুত্ৰ থিয়েটাৰে। নাট্যকাৰৰ নাটকসমূহ ক্ৰমে বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি বৰাৰ মৰমৰ মনালিছা লিণ্ডো, চন্দনজ্যোতি ভূঞাৰ জোনাকত বৰষুণ, দীপাংকৰ ৰাজবংশীৰ মোৰ প্ৰিয় প্ৰিয়তমা আৰু বিপ্লৱ অমৰ সিংহৰ মাতাল ঘোঁৰাৰ প্ৰেম কাহিনী। তদুপৰি ব্ৰহ্মপুত্ৰ থিয়েটাৰত চুক্তিবদ্ধ হোৱা ৰূপালী পৰ্দাৰ সুদৰ্শন নায়ক ধ্ৰুৱ কাশ্যপ, ধাৰাবাহিক খাপলাংকাইৰ ভূত নামে খ্যাত মুনীন্দ্ৰ দাস, ৰূপালী পৰ্দাৰ আৰু ভ্ৰাম্যমান জগতৰ মোহময়ী অভিনেত্ৰী গীতাঞ্জলি দেৱী, বলিষ্ঠ অভিনেতা ভগীৰথ বৰুৱা, ধাৰাবাহিক নেদেখা ফাগুনৰ ধনঞ্জয় নামে খ্যাত নিৰঞ্জন বৰা আৰু নৱাগত মোহময়ী অভিনেত্ৰী অনামিকা বৰুৱা, জয়ন্ত বৰা আৰু মোহময়ী অভিনেত্ৰী নিয়তি চহৰীয়াৰ লগতে পুৰণি এদল নাট্য যোদ্ধাক লৈ ব্ৰহ্মপুত্ৰ থিয়েটাৰত 2022 আৰু 23 নাট্যবৰ্ষত আপোনালোকৰ মাজলৈ আহি আছে। গতিকে আপোনালোকৰ কাষৰ মঞ্চত পাবলৈ যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 6000392949 9957232743 আৰু 6003132814। ধন্যবাদ।